আজি ডে 3 হয় আজি আপোনালোকৰ বাবে ৰাখিছো মই পুল মুভমেন্টত ৰাখিছো আপোনালোকৰ বাবে বেক বাইচেপছ আৰু ট্ৰেপিজিয়াছ এটা কথা মনত ৰাখিব আজি মই আপোনালোকৰ বাবে ওয়াৰ্ম আপ আৰু কুলিং ডাউনৰ এক্সাৰসাইজটো এড কৰা নাই কাৰণ আপোনালোকে ডে 1ত যিখিনি ওয়াৰ্ম আপ কৰিছিলে আৰু ডে 1ত যিখিনি কুলিং ডাউন কৰিছিলে সেই একেখিনি ওয়াৰ্ম আপ আৰু একেখিনি কুলিং ডাউন কৰিলে হ'ব গতিকে আপোনালোকে ডে 1ৰ ভিডিঅ'টো চাব আৰু সেই ভিডিঅ'টোৰ লিংক মই তলত আপোনালোকৰ দি দিম গতিকে ডে 1ত যিখিনি ওয়াৰ্ম আপ আছিলে আৰু যিখিনি কুলিং ডাউন আছিলে সেইখিনি আপোনালোকে ভালকৈ চাই কৰি ল'ব আজি ডে 3 প্ৰথমটো এক্সাৰসাইজ কৰিবলৈ লৈছোঁ এক্সাৰসাইজটোৰ নাম হৈছে পুল আপছ এই এক্সাৰসাইজটো আপোনালোকৰ আপাৰ বডিৰ কাৰণে খুব ভাল এক্সাৰসাইজ এই এক্সাৰসাইজটো আমি কম্পাউণ্ড এক্সাৰসাইজ বুলি কওঁ কাৰণ ইয়াৰ লগত মাল্টিপল জইণ্ট আৰু মাল্টিপল মাছল ইনভলভ হৈ আছে এই এক্সাৰসাইজটোৰ লগত ট্ৰেছ মেজৰ ট্ৰেছ মাইনৰ লেটিছ মাছ ডৰ্চি বাইচেপছ ডেলটইড ট্ৰেপিজিয়াছ আদি কৰি কেইবাটাও মাছল ইনভলভ হৈ থাকে এই এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 8 to 10 ৰেপিটেশ্যন আৰু প্ৰতিটো সেটৰ মাজত 2 মিনিটকৈ ৰেষ্ট ল'ব আজিৰ দ্বিতীয়টো এক্সাৰসাইজ কৰিবলৈ লৈছোঁ মই এক্সাৰসাইজটোৰ নাম হৈছে লেট পুল ডাউন এই এক্সাৰসাইজটো আপোনালোকৰ বেক মাছলৰ কাৰণে খুব ভাল এক্সাৰসাইজ এই এক্সাৰসাইজটো কৰিলে বেকৰ প্ৰতিটো মাছল ইনভলভ হৈ থাকে আপোনালোকে দেখিছে এক্সাৰসাইজটো কৰোঁতে মই যেতিয়া বাৰডাল পুল কৰিছোঁ তেতিয়া আপাৰ চেষ্টত আনিছোঁ এই এক্সাৰসাইজটো আপোনালোকে উশাহটো কেনেকৈ ল'ব আপোনালোকে যেতিয়া এক্সাৰসাইজটো কৰিব তেতিয়া বাৰডাল পুল কৰিব উশাহটো এৰিব আৰু যেতিয়া বাৰডাল ওপৰত যাব মাছলটো ষ্ট্ৰেচ কৰিব তেতিয়া উশাহটো ল'ব আপোনালোকে এক্সাৰসাইজটো 3টা সেট কৰিব 12 to 15 ৰেপিটেশ্যনকৈ আৰু প্ৰতিটো সেটৰ মাজত 2 মিনিটকৈ ৰেষ্ট ল'ব নেক্সট কৰিবলৈ লৈছোঁ মই সিটেড ৰ এই এক্সাৰসাইজটো বেকৰ কাৰণে খুব ভাল এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে মই বেছি ৱাইড গ্ৰিপো লোৱা নাই অকণমান ক্লোজ ৰাখিছোঁ গ্ৰিপটো বডি ষ্ট্ৰেট ৰাখিছোঁ আৰু যেতিয়া পুল কৰিছোঁ তেতিয়া দেখিছে মই উশাহটো এৰিছোঁ আৰু মাছলটো যেতিয়া ষ্ট্ৰেচ হৈছে হাতখন যেতিয়া ফ্ৰণ্টত আনিছোঁ মই উশাহটো লৈছোঁ এই এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 12 to 15 ৰেপিটেশ্যন আৰু প্ৰতিটো সেটৰ মাজত আপোনালোকে 2 মিনিটকৈ ৰেষ্ট কৰিব নেক্সট কৰিছোঁ মই হাইপাৰ এক্সটেনশ্যন এই এক্সাৰসাইজটো আপোনালোকৰ ইৰেক্টৰ স্পাইন গ্লুটছ হেমষ্ট্ৰিঙৰ কাৰণে খুব ভাল এক্সাৰসাইজটো কৰোঁতে আপোনালোকে হাতখন বেকতো ৰাখিব পাৰে আপোনালোকে ফ্ৰণ্টতো ৰাখিব পাৰে এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে মই যেতিয়া ডাউন হৈছোঁ বডিটো ডাউন কৰিছোঁ বেকটো ষ্ট্ৰেট ৰাখিছোঁ এই এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 12 to 15 ৰেপিটেশ্যন আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিটকৈ ৰেষ্ট কৰিব নেক্সট কৰিবলৈ লৈছোঁ মই বাইচেপছৰ এক্সাৰসাইজ প্ৰথম এক্সাৰসাইজটো হৈছে বাৰবেল বাইচেপছ কাৰ্ল এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে শোল্ডাৰ জইণ্ট আৰু এলবো ফিক্স আছে মোৰ ৰিষ্ট ষ্ট্ৰেট ৰাখিছোঁ মই ফুল কণ্টেক্ট আৰু ষ্ট্ৰেচ কৰিছোঁ মাছলটো যেতিয়া মই মাছলটো কণ্ট্ৰেক্ট কৰিছোঁ হাতখন ফ্লেক্স কৰিছোঁ তেতিয়া উশাহটো এৰিছোঁ যেতিয়া মাছলটো ষ্ট্ৰেচ কৰিছোঁ হাতখন এক্সটেণ্ড কৰিছোঁ তেতিয়া মই উশাহটো লৈছোঁ এই এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 12 to 15 ৰেপিটেশ্যনকৈ আৰু ৰেষ্ট কৰিব প্ৰতিটো সেটৰ মাজত 1.5 মিনিটকৈ এতিয়া কৰিবলৈ লৈছোঁ মই ডাম্বেল হামাৰ কাৰ্ল
এই এক্সাৰচাইজটো কৰোঁতে আপোনালোকে দেখিছে বডিটো বেলেঞ্চ কৰি ৰাখিব পৰাকৈ মই লেগছৰ ডিষ্টেঞ্চটো ৰাখিছোঁ, স্লাইড নি বেণ্ড কৰিছোঁ, হিপছটো স্লাইড বাহিৰত ৰাখিছোঁ, চেষ্ট আপ। এক্সাৰচাইজটো আপোনালোকে দেখিছে যেতিয়া মই কণ্টেক্ট কৰিছোঁ, মাচলটো কণ্টেক্ট কৰিছোঁ, তেতিয়া উশাহটো এৰিছোঁ, আৰু মাচলটো যেতিয়া ষ্ট্ৰেচ কৰিছোঁ উশাহটো লৈছোঁ। এই এক্সাৰচাইজটো আপোনালোকে 3টা ছেট কৰিব, 12 to 15 ৰেপিটেশ্যনকৈ, আৰু ৰেষ্ট কৰিব 1.5 মিনিট প্ৰতিটো ছেটৰ মাজত। আজি শেষৰটো এক্সাৰচাইজ কৰিব লৈছোঁ। এক্সাৰচাইজটো হৈছে ডাম্বেল চাৰ্জ। এই এক্সাৰচাইজটো ট্ৰেপিজিয়াছ মাচলৰ কাৰণে কৰা হয়। এই এক্সাৰচাইজটো কৰোঁতে আপোনালোকে দেখিছে শ্ব'ল্ডাৰটো আপ কৰিছোঁ মই, আৰু যেতিয়া শ্ব'ল্ডাৰটো আপ কৰিছোঁ এলব'টো স্লাইড বেণ্ড কৰি দিছোঁ। এই এক্সাৰচাইজটো আপোনালোকে 3টা ছেট কৰিব, 12 to 15 ৰেপিটেশ্যনকৈ, আৰু ৰেষ্ট কৰিব 1.5 মিনিট।